হেল্ল' গাইছ, নতুন ভিডিঅ' লৈ আহি গ'লোঁ আজি। চাই থাকিব মই ক'ত আছোঁ এতিয়া, মানে লিডু বজাৰত আছোঁ গাইছ। লিডু বজাৰ ঘূৰি আছোঁ এতিয়া, মানে লিডু বজাৰ বহা নাই, বহিব লাহেকৈ। বহা নাই, চাওক গাইছ, দোকানকেইটা বন্ধ আছে গাইছ, চাই থাকিব। মই মানে ঘূৰি আছোঁ আৰু বহুত ভাল লাগি গ'ল আজি, মানে বহুত দিনৰ মূৰত আহিলোঁ লিডু। আৰু এতিয়া মানে বহুত ঠাণ্ডা দিন নহয়, বহুত ঠাণ্ডা লাগে একদম, ৰাস্তা পূৰা খালী। গাড়ী এটা দুটা আহি আছে, অহা যোৱা কৰি থাকে, চাব পাৰিব গাইছ। ৰাস্তা একদম পূৰা খালী, পূৰা খালী গাইছ। এয়া ইফালে চাব পাৰিব, মাছ দোকানীকেইটা ধুনীয়াকৈ মাছ চাছ বিক্ৰী কৰি আছে। এয়া ইফালে খুৰাইহঁতে মাছ চাছ ল'লেই আৰু ধুনীয়াকৈ, চাওক গাইছ, একদম ধুনীয়া ধুনীয়া মাছ, একদম তাজা মাছ পাব ইয়াত গাইছ। চাওক, এয়া মাছ বজাৰ, এইখিনি চব মাছ বজাৰ। চাওক গাইছ, আহি পালোঁ আৰু এইয়া ৰাস্তা, মানে কি ক'ব, ৰাস্তা নহয় মানে ট্ৰেইন ৰাস্তা, চাব পাৰিব গাইছ। ট্ৰেইন ৰাস্তা সেইটো মানে লিডু মানে ষ্টেচন মানে শেষ আৰু চাব পাৰিব। ইফালে এই দেখিছ চাগে, ইফালে ৰাস্তা মানে একদম পূৰা ৰাস্তা আছে, ইফালে ট্ৰেইন ৰাস্তা, আৰু ইফালে মানে শেষ, মানে ইফালে নাযায় আৰু গাড়ী নাযায়, ইফালে পূৰা নাই আৰু সেইটোৱে লাষ্ট, মানে আমাৰ অসমৰ লাষ্ট ষ্টেচন, ট্ৰেইন ষ্টেচন সেইটোৱে লাষ্ট আৰু সেইখিনিৰ পৰা মানে গাড়ী নাযায় আৰু গাইছ। চাই থাকিব ভিডিঅ'টো ধুনীয়াকৈ, চাওক। অকলে আছোঁ গাইছ, ফিল্ডটো কি মজা, চাই থাকিব ধুনীয়াকৈ। মই আৰু ষ্টেচনটো দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব গাইছ। লিডু, এইটো হ'ল লিডু গাইছ, লিডু। মই বৰ্ডটো দেখাই আছোঁ বাৰু, বৰ্ডত লেখা আছে লিডু বুলি। ইয়া চাওক, লিডু লেখা আছে, লিডু। এইটো হ'ল ষ্টেচন, চাব পাৰিব গাইছ, সেইটো হ'ল ষ্টেচন, লিডু ষ্টেচন। চাওক, ইফালে গাড়ী নাযায় আৰু ইফালে লাষ্ট পূৰা সেইখিনিয়ে আৰু আমাৰ অসমৰ মানে লাষ্ট ষ্টেচন, সেইটোৱে আৰু লাষ্ট বৰ্ডাৰ। চাওক গাইছ, মানুহ আছে, মানুহ নাই নহয়, বহুত মানুহ আছে। আৰু আমাৰ ট্ৰেইনটো আহিব 2টা বা 3টা মানত আহিব আৰু লিডু ষ্টেচন আহি পাই গ'লোঁ আৰু চাওক। মানুহ নাই এতিয়া, মানুহ আহিব পিছত লাহেকৈ, মানুহ হোৱা নাই ইমান। চাওক কি ধুনীয়া, আৰু ইফালে চাব পাৰিব এতিয়া পাহাৰ, মানে ইফালে কয়লা চয়লা কাটে আৰু মানুহকেইটা। চাওক, পূৰা পাহাৰীয়া জেগা, কি ধুনীয়া গাইছ, চাওক।